तो हेलो गाइस वेलकम टू आवर यूट्यूब चैनल आमार चैनलটোৰ नाम प्रिंस 1x আপোনালোকে সকলোৱে লাইক সাবস্ক্রাইব শেয়ার কৰি দিব আৰু কমেন্ট কৰিব লাষ্টত নেপাহৰিব গাইস এটো আমাৰ তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী বেতন কইনা তাৰ নাম হৈছে বেতন কইনা আপোনালোকে সকলোৱে ভাল পায় আৰু কমেন্ট কৰিছে ই বহুত ভাল বুলি আৰু বহুত ফানি ভিডিও দিয়ে ভাল আছে লৰাটো আৰু এটো হৈছে তোমাৰ নামটো কৈ দিয়া My name is অখিম কইনাক তাৰ নাম এই দুটা বহুত খাতৰা আকৌ বহুত খাতৰা হয় এই দুটা বহুত কমেডি কৰিব জানে আৰু আপোনালোকে আজি আমি যি দেখাবলৈ গৈ আছো আমাৰ কইনাক নাগা ফেষ্টিভেল আপোনালোকে সকলোৱে জানে আৰু আজি কইনাসকলৰ পৰম্পৰাগত উৎসৱ হৈছে আপোনালোকে সকলোৱে চাই ভাল পাব লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইস এটা বলক আমি কি হৈছে চাওঁ কি চাব যোৱাবাৰ ফিল্ডত খেলিছিলো আপোনালোকে ইয়াত দেখিছে ইয়াত নানা ৰকমৰ গীত আছে কোনোবা যদি এই বটটো এনেকে যদি থিয় কৰাই দিব পাৰে তেতিয়া মানে নেক্সট পাৰ্টিসিপেট যেতিয়ালৈকে কৰিব নোৱাৰিব তেতিয়ালৈকে যি ইচ্ছা এইটো খাই থাকিব পাৰিব যি ইচ্ছা এইটো খাই থাকিব পাৰিব আমাৰ মাজতে থিয় হৈ খাই থাকিব পাৰিব অকমান কমাই ইয়াত যি পাৰে কৰিব পাৰিব এইটো মই নোৱাৰিলো ন
সকলো অসমবাসীক শুভেচ্ছা জনাইছোঁ। আমাৰ পৰম্পৰাগত নাগা ফেষ্টিভেল অলিং যিটো কোৱা হয়, আপোনালোক হয়তো অসমক আমি বিহুৰ ওলগ জনাইছোঁ। আমি অসমত বসবাস কৰি আহিছোঁ যদিও আমাৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত নাজিৰা মহকুমা মনাইটি গাঁও বুলি এখন গাঁও আছে। আমি ইয়াতে বসবাস কৰি আহিছোঁ আৰু আজি তেওঁলোকতে আমাৰ নগাঁও সমূহ ৰাইজে উলহ মালহেৰে এই নগা উৎসৱ আমি অনুষ্ঠিত কৰিছোঁ। আৰু আজি 4দিনীয়া কাৰ্যসূচী, শেষৰ কাৰ্যসূচী, আৰু আমি আজি বিদায় কাৰ্যসূচী আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ। গতিকেলৈ পুনৰবাৰ সকলো আটাইলৈ আমাৰ নগা অলিং বিহুৰ শুভেচ্ছা আগবঢ়ালোঁ। ধন্যবাদ।